হেল্ল' এভৰিৱান, আজি আমি বিশেষ এটা কামত শিৱসাগৰলৈ গৈছোঁ। আমাৰ কাম শেষ হোৱাৰ পিছত আমি অলপ বজাৰ কৰি এতিয়া আমি দৌলৰ মুখ চাৰিআলিৰ ফালে গৈছোঁ, শিৱসাগৰ পুখুৰীৰ পাৰত অলপ ফুৰোগৈ বুলি। সঁচাকৈ শিৱসিংহৰ দ্বিতীয় পত্নী ৰাণী অম্বিকাই যেতিয়া বৰৰজা হৈছিল, তাৰপিছত এই শিৱদৌল আৰু শিৱসাগৰ পুখুৰী খন্দুৱাই থৈ গৈছে, যাৰ ফলত এতিয়া আমাৰ শিৱসাগৰৰ ঐতিহ্য বৃদ্ধি পাইছে। লগতে আমি এইবোৰক লৈ গৌৰৱ অনুভৱ কৰিব পাৰোঁ। চাওকচোন পৰিৱেশটো কিমান ধুনীয়া হৈ আছে, কিমান এটা শান্ত নিৰিবিলি পৰিৱেশ। পুখুৰীৰ পাৰত বহুত ৰাজহাঁহ আছে, যিবোৰ মানুহে মন্দিৰত দান কৰে, আৰু তাত ৰাজহাঁহবোৰক আমি অলপ কিবা কিবি খাওঁ বুলি এটা ব্ৰেড কিনি লৈছোঁ। এই কণমানিটোক দেখিছেনে? সি কৈছেহি ইয়াত বোলে মাছ নল'ব নহয়, এইফালে আহক মাছ চাবলৈ হ'লে। সঁচাকৈ ইয়াত ইমান ডাঙৰ ডাঙৰ মাছ আছে নহয়। আচলতে এই মাছবোৰৰ পোনাবোৰ বহুতো মানুহে বিভিন্ন সময়ত মেলি থৈ যায়হি, আৰু এই মাছবোৰক ধৰিব দিয়াও নহয় কাকো, কোনেও নধৰেও আৰু আজিলৈকে, সেইকাৰণে বহুত ডাঙৰ ডাঙৰ হৈ আছে মাছবোৰ। এতিয়া এই মাছবোৰক ব্ৰেডৰ পেকেটটো দিলোঁ, আৰু চাবচোন আপোনালোকে ভিডিঅ'টোত ইমান ডাঙৰ ডাঙৰ মাছ আহি ব্ৰেড খাইছেহি। এয়া দেখিছেনে আপোনালোকে? নবৌয়ে আকৌ এটা পেকেট কিনি মাছবোৰক দিলে। মাছবোৰ ইমানকৈ অহা দেখি আকৌ এটা পেকেট কিনি ল'লে। তেতিয়া আমি অলপ আগবাঢ়ি গ'লোঁ, আৰু শিৱসাগৰৰ এই পুখুৰীৰ পাৰলৈ আহিলে কিবা এটা নোখোৱাকৈ জানো যাব পাৰি। শেষত এতিয়া আমি খাই বৈ উঠি ঘৰলৈ যাবলৈ ওলালোঁ।